ঐ ৰমেন মেঘালীচোন এতিয়ালৈ আহিয়ে নাপালে ৰৈ আমনি লাগিছে ভাই ধৈৰ্য ধৰ শুন কথাতে আছে নহয় ইন্তেজাৰ কা ফল মিঠা হোতা হে আচলতে আমনি লাগিব লাগিছিল মোৰ হে বাদ দে তোৰ ডায়লগ বন্ধ কৰ নয়ন হৌৱা তই ইন্তেজাৰ কৰা জনী আহি গ'ল ইমান পলম কৰিলা যে এই পিনে ৰিহাৰ্চেল আৰম্ভ হৈয়ে গ'ল কতনো পলম কৰিলো তাতে আকৌ আহি থাকতে দাদাক বাটত লগ পালো নহয় তোমাৰ দাদাই কিন্তু তোমালোকৰ প্ৰেম কাহিনী গম পালে ইয়াৰ 12 বজাই দিব হ'ব মই যাওঁগৈ তেনেহ'লে মোৰনো ইয়াত কি কাম নাই নাই আমি সবে একেলগে যাম মই ইয়াত থাকিলে কোনোবাই বেয়াটো পাব পাৰে তোক মই মই নিচাতে বইছো বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ তোমালৈও থাকিল বিহুৰ শুভেচ্ছা আৰু এয়া ৰমেন দা তোমালৈ মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনালো মোক আকৌ কেলে মোক নিদিলেও হ'লেতেন কেলে মই দিব নোৱাৰো তৰালি দিলেহে যাব নহয় মানে লোৱা ঠিক আছে বাৰু তোমালৈ বিহুৰ শুভেচ্ছা থাকিল পিছে মোৰ ফালৰ পৰা বিহুৰ উপহাৰটো তোমালৈ বাকীহে থাকিল নাই নাই মোক একো নালাগে এ ভগৱান ইগলা কি দেখছো মই ইটো কোন ইটো মেঘালীয়ে হয় আৰু ল'ৰাটো ও ৰমাকান্ত চৌধুৰীৰ ল'ৰা ইহঁতক আজি নেৰচোং মই নেৰং ইহঁতক আয়া এগুলা কি দেখছো এই র কিবা এটা হেষ্ট নেষ্ট করিম নগদ টাকা দিবা পারলে হারলাক নহলে কিন্তু মরলাক র গেছুম র ওই কি করছা মই সব দেখছু একেবারে সব দেখছু মই ঐ মেলো শুন এই ইমান চিঞৰ বাখৰখন নকৰিবিচোন কিয় হাল্লা নকৰিম তহঁতে গাঁৱৰ বৰ্তমান চা একদম এৰাত নাই নাই নহব 500 টাকা দি নহলে ফাটাই দিম এতিয়া যে লগত টকা নাই কালি দিম দে তই কাকো নকবি ঠিকলা বাকী ফুকা নাই নহব না শুন এই নয়ন কি কৰে এতিয়া ঐ মেলো শুন নাই নুশুনো ও মিলকা এবাৰলৈ আমাক বসুৱা নহলে মোৰ দাদাই শুনিলে কম চুবকে কম তোৰ দাদাকো কম ঘৰতো কম বাপেকো কম আৰু চুবকে কৈ দিম ঐ কথা কিন্তু বেয়া হৈ যাব কি বিয়া হব হা কি বিয়া হব তুই মোক মারবি নাকি আজ গাত হাত লগাই চাচুন শুন না ঐ মেলো ৰচোন নুশুনো মই নুশুনো ঐ তোৰ কিন্তু কথা বেয়া হৈ যাব দেই ও মিলকাই নাই মই কার কথা নুশুনো ই মোক মারবা খুঁজছে মই তোক চাইলো ঐ এতিয়া কি হ'ব ই যদি কৈ দিয়ে নাই নহয় তাৰ ইমান দম নাই এই মনুষা রো আরে মেলো কি হল
এটা সাংঘাতিক কথা হৈছে সাংঘাতিক কথা কি সাংঘাতিক কথা এই কওঁ না নকওঁ আৰে নকওঁ কিয় কচোন কি সাংঘাতিক কথা 500 টাকা দিবি না নিদা আগে কওঁ সিহঁতে কিন্তু মোক বাকী কৰিব খুজিছিল মই নামানলো তই নগদ দিবা লাগিব আহা কি সাংঘাতিক কথা আগতে ক আৰু 500 টকা কিয় দিব লাগে মই বুজা নাই সঁচাই দিবি না 500 টাকা আৰে দিম দে কচোন ক আগতে কি সাংঘাতিক কথা আগতে দিবি না ক বাৰু দিম দে ক এতিয়া একদম সঁচাকে কৈছা না আৰে কৈছো নহয় ক এতিয়া তোৰ কিন্তু কথাটো শুনলি একদম টিমা গৰম হৈ যাব আৰে নকওঁ কিয় কওঁ দে এই যে তোৰ যে ভণ্টি মেঘালী কি হ'ল তাই কি হ'ল তাকেইতো তুই বিশ্বাস নকৰা দিছা দিছা হয় না নহয় মনোজ দা মোৰ 500 টাকাটো দি যা এই তেৰি কিয় বাকি কৰলাক দেখছা না বাকি মানে তো ফাকিয়ে জান দে ঐ নয়ন বল আৰু মা মা কি হলনো এই গেটৰ বাহিৰ ওলোৱা বন্ধ কৰি দিয়া এৰা কৰিমা গৈছো কি হলনো মই আহোঁ চাবা যাতে তাই কলৈকো যাব নোৱাৰে ঘৰৰ পৰা বাহিৰ হোৱাটো কমপ্লিট বন্ধ কৰি দিয়া মান সন্মান সকলোবোৰ শেষ কৰি তাই এই সকলোবোৰ তোমাৰ বাবে হৈছে এতিয়া আৰু তুমি এইবোৰ নজনাৰ ভাৰ ধৰি লাভ নাই তোমাৰ কাৰণে তাই বহু ওপৰলৈ উঠিব পাৰিলে মইনো কি কৰিলো এতিয়া সকলোৱে মোকে দুখী আছা মই আহিলো মেঘালী খণ্ডৰ 3 হৈতে চাবলৈ কিন্তু নাপাহৰিব নে কি কোৱা দুটা নিশ্চয় চাব দেই আৰু লগতে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ নিশ্চয় কৰিব বাই